বন্ধুসকল এতিয়া সময় প্ৰায় 11টামান বাজে। মই অলপ বজাৰত গৈছিলোঁ চিৰাগৰ পাপাৰ লগত। এতিয়া আহিলোঁ আৰু কি বজাৰ কৰি আনিলোঁ ভাবিলোঁ এইখিনি এবাৰ আপোনালোকক দেখুৱাই দিওঁ। চিৰাগৰ জন্মদিন বুলি সেইখিনি বজাৰ কৰিলোঁ, অলপ বেলুন চেলুন কিনিলোঁ আৰু চিৰাগে নিজৰ ফ্ৰেণ্ডখিনিৰ কাৰণে তাৰ ক্লাছৰ পেঞ্চিল আৰু ৰাবাৰ লৈছে, এইটো স্কুলত দিব আৰু তাৰ এইবাৰ খুব এক্সাইটমেণ্ট, এই স্কুলত এইবাৰ বাৰ্থডে চেলিব্ৰেট কৰিব, আউট ড্ৰেছত যাব। আৰু বন্ধুসকল তাৰ কাৰণে আৰু কি কিনিলোঁ ভাবিলোঁ এইখিনি এবাৰ আপোনালোকক দেখুৱাওঁ। তাৰ কাৰণে এইবাৰ বাৰ্থডে বুলি এটা ৰিচলেট বনাইছোঁ, সেইখিনিও ভাবিলোঁ এবাৰ আপোনালোকক শ্বেয়াৰ কৰোঁ। আৰু বন্ধুসকল আৰু তাৰ কাৰণে মই আজি কি বনালোঁ সেইখিনিও ভাবিলোঁ এবাৰ দেখুৱাওঁ। নাৰিকল মাহ দিছিলে, বহুত দিন হ'ল বনোৱা হোৱা নাছিলে, এইখিনি আজি ৰুকি কৰি লৈ নাৰিকলৰ লাড়ু বনালোঁ। ইয়াতে মিঠৈ আৰু চেনি দুবিধেই বনালোঁ আৰু লগতে নাৰিকলৰ কেইটামান বিস্কুট বনালোঁ। এয়া মোৰ বিস্কুটখিনি ধুনীয়াকৈ ভাজি লওঁ আৰু মোৰ এয়া ভজা কৰা হৈ গ'ল। কেনেকৈ বনালোঁ এইখিনি বাৰু মই বেলেগ এটা ৰেচিপিত দিম। আৰু বন্ধুসকল চিৰাগৰ পাপা অফিচৰ পৰা আহি পালেহি, তেওঁ আহোঁতে কি আনিছে ভাবিলোঁ এইখিনি দেখাই দিওঁ। ইয়াতে 2.5 লিটাৰ গাখীৰ আছে, এইখিনি গৰম কৰি লওঁ আৰু লগতে মাছ অলপ আনিছে, ইলিছ মাছ আৰু চিতল মাছ। চিৰাগে নতুনকৈ ইলিছ মাছ খোৱা শিকিছে, ই ভাল পায়, তাৰ কাৰণে আনিলে। আৰু লগতে অলপ পনীৰো আনিছে, এইখিনি ভাবিলোঁ একদম ধুই কৰি কাটি কৰি ফ্ৰিজত ভৰাই দিওঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে প্লিজ লাইক এটা দিব আৰু ৰাতিপুৱা আপোনালোকক আকৌ লগ পাম। আজিলৈ ইমানখিনিয়েই, বাই বাই।